নমস্কাৰ 11 ছেপ্টেম্বৰ 2001 এটা এনেকুৱা দিন যিটো দিনত আমেৰিকা যুক্তৰাষ্ট্ৰ অৰ্থাৎ বিশ্বৰ আটাইতকৈ ডাঙৰ শক্তিক কঁপাই থৈ গৈছিল এটা এনেকুৱা স্মৰণীয় দিন যিটো দিনে শিকাই থৈ গ'ল সমগ্ৰ বিশ্বক কিছুমান নতুন কথা কিছুমান নতুন দিশৰ সৈতে পৰিচিত কৰাই থৈ গ'ল বলক আজিৰ এই ভিডিঅ'টোত সেই দিনটোৰ তাৎপৰ্য মহত্ব আৰু গুৰুত্বৰ লগতে সেই দিনটোৰ কাৰণ সম্পৰ্কে আলোচনা কৰিম Our fellow citizens, our way of life, our very freedom came under attack in a series of deliberate and deadly terrorist acts. Of the Pentagon. Now this is what it looked like moments ago. 11 ছেপ্টেম্বৰ ৰাতিপুৱাৰ দিনা আমেৰিকাৰ ফ্লাইট 11 বষ্টনৰ পৰা লছ এঞ্জেলছৰ ফালে গৈ আছিলে যাৰ ডেষ্টিনেশ্যন লছ এঞ্জেলছ আছিলে য'ত 92জন মানুহ থকাৰ লগতে যাত্ৰী থকাৰ লগতে 11জন ক্ৰিউ মেম্বাৰ আছিলে কিন্তু অলপ টাইম ফ্লাইটখন টেক অফৰ অলপ টাইম পিছতে গম পোৱা যায় যে সেই 92জন মানুহৰ ভিতৰত 5জন হাইজেকাৰ আছিলে আৰু তাৰ সেই হাইজেকাৰসকলৰ ভিতৰতে এজন আছিলে মহম্মদ আত্তা এজন বুলি কয় ইজিপ্টিয়ান লোক আছিলে মহম্মদ আত্তা এজন ইজিপ্টিয়ান লোক আছিলে তেওঁ বুলি কয় তেওঁ পাইলটৰ পৰা নিজৰ ক্ষমতা নিজৰ হাতলৈ লয় আৰু গোটেই প্লেনখন নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ পিনে লৈ যায় ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ যিটো এটা বহুত ডাঙৰ বিল্ডিং আছিলে সেই সময়ত আমেৰিকাৰ আৰু লগতে এটা হিষ্ট্ৰিকেল মনুমেণ্ট আছিলে আমেৰিকাৰ যিটো বহুত নাম আছিলে কৰাৰ লগে লগে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ জ্বলি উঠিবলৈ আৰম্ভ কৰে Somebody hit the World Trade Center or the Trade Center. World Trade Center. It's 8:52 here in New York. I'm Bryant Gumbel. We understand that there has been a plane crash on the southern tip of Manhattan. You're looking at the সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিলে জৰ্জ বুছে সেই সময়ত ফ্লৰিডাৰ এখন স্কুলত ছাত্ৰ ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰি আছিলে সেই দুৰ্ঘটনাটোৰ খবৰ পাই তেখেতে সম্পূৰ্ণৰূপে বিশ্বাস কৰা নাছিলে আৰু সেই ঘটনাটোক ইগন'ৰ কৰিছিলে ইগন'ৰ পেলাই তেওঁ এনেকৈহে কৈছিলে যে এইটো সম্ভৱেই নহয় যে এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও সম্ভৱ হ'বই নোৱাৰে আমেৰিকাৰ দৰে এখন দেশ মানে বিশালৰ লগতে এখন শক্তিশালী দেশত কাৰো সাহসেই নাই যে এনেকৈ আক্ৰমণ কৰিব তেওঁ আনকি এনেকৈহে কৈছিলে যে পাইলটটোৰ হাৰ্ট এটেক হ'ল বা বেলেগ কিবা প্ৰব্লেম হ'ল সেইকাৰণেহে এইটো দুৰ্ঘটনা হ'বলৈ পালে যে টেৰৰিষ্টৰ যে এটেক কৰিছে আমেৰিকা ইজ আণ্ডাৰ এটেক অফ টেৰৰিষ্ট সেই কথাটো তেওঁ বিশ্বাস কৰা নাছিলে আৰু তেওঁ মানি ল'বলৈ কোনো পধ্যেই বিচৰা নাছিলে যিটো তেওঁৰ আটাইতকৈ ডাঙৰ ভুল আছিলে আৰু সেই ভুলটোৰ কাৰণেই হয়তো 5,000 ওপৰত মানুহে সেই twin-engine prop plane crashed into one of the towers at the World Trade Center in New York City. Our collective response was, oh, what a horrible accident. The pilot must have had a heart attack or something. ইয়াৰ ঠিক 17 মিনিট পিছতে গম পোৱা যায় যে ফ্লাইট 175 যিখন বষ্টনৰ পৰা আহি আছিলে সেইখনো হাইজেক কৰা হৈছে সেইখনো আকৌ সেই প্লেনখন টাৰ্ণ ইফালে নিউয়ৰ্কৰ পিনে কৰি পেলাই নিউয়ৰ্কৰ যিটো ছেকেণ্ড ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আছিলে যিটো ছাউথ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ তাত ইয়াৰ কিছু সময়ৰ পিছতে আকৌ খবৰ আহিলে যে নিউয়ৰ্কৰ নিউ জাৰ্চিৰ পৰা গৈ থকা লছ এঞ্জেলছলৈ গৈ থকা ফ্লাইট 792 আৰু লগতে ৱাশ্বিংটন ডি চি বা কেলিফৰ্ণিয়ালৈ গৈ থকা ফ্লাইট 77 দুইখন ফ্লাইটে হেক কৰা হৈছে আকৌ হাইজেক কৰা হৈছে যিখন ফ্লাইট 93 আছিলে সেই আৰু যিখন ফ্লাইট 77 আছিলে দুইখন প্লেনকে আকৌ ৱাশ্বিংটন ডি চি পিনে ঘূৰাই দিয়া হৈছিলে আৰু আপোনালোকে জনামতে ৱাশ্বিংটন ডি চি আমেৰিকাৰ ৰাজধানী গতিকে তাক লৈ পেলাই বহুত বেছি ডাঙৰ চিন্তাৰ সৃষ্টি হৈছিলে আৰু ইমানৰ লগে লগে যিখন 4 নম্বৰ প্লেনখন আছিলে সেই প্লেনখনক লৈ পেলাই US গভৰ্ণমেণ্টৰ মাজত বহুত ডাঙৰ এটা সংশয়ৰ সৃষ্টি হৈছিলে তেওঁলোক যিহেতুকে সেই প্লেনখন ৱাশ্বিংটন ডি চিলৈ আহি আছিলে সেইকাৰণে মানে সেই প্লেনখন ক'ত ক্ৰেছ কৰিব সেইটোক লৈ পেলাই দুটা সম্ভাৱনা দেখা দিছিলে প্ৰথমটো আছিলে যে USৰ যিটো হোৱাইট হাউচ য'ত ৰাষ্ট্ৰপতি থাকে ৰাষ্ট্ৰপতি ভৱন তাত পেলাব আৰু এইটো আছিলে USৰ কেপিটল যিটো পাৰ্লিয়ামেণ্টৰ লগত ভাৰতৰ পাৰ্লিয়ামেণ্টৰ লগত তুলনা কৰিব পাৰি আৰু য'ত তাত থকা মানুহখিনি ইতিমধ্যেই তেওঁলোকে গম পাইছিলে যে তেওঁলোকৰ প্লেনখন হাইজেক হৈ গৈছে সেইকাৰণে তেওঁলোকে ভাবিলে যে তেওঁলোকে সেই হাইজেক হ'বলৈ দি দিয়ক বা নহ'লে তেওঁলোকে ফাইট কৰক সেই হাইজেকাৰ লগত দুটা অপশ্যনে তেওঁলোকৰ আগত সন্মুখত দেখা দিছিলে আৰু তেওঁলোকে সেই অপশ্যনটোৱে বাছি লৈছিলে যে তেওঁলোকে সাহস দেখুৱাই পেলাই সেই হাইজেকাৰ লগত ফাইট কৰিছিলে আৰু তেওঁলোকৰ কাৰণেই সেই প্লেনখন কোনো ডাঙৰ প্লেচত গৈ পেলাই কোনো বিশেষ প্লেচত গৈ নহ'লে কোনো এক্সিডেণ্ট নহ'লে আৰু দ্বিতীয়খন প্লেন গৈ পেলাই পেণ্টাগনত খুন্দা মাৰে
পেণ্টাগনত খুন্দা মৰাৰ লগে লগে পেণ্টাগন যিটো USA ডিফেন্সৰ মেইন বিল্ডিং আছিলে সেই বিল্ডিংটোতে খুন্দা মাৰি দিয়ে আৰু এক ডাঙৰ এক্সপ্ল'জনৰ সৃষ্টি হয় আৰু বহুতো সৈনিকৰ সেই সময়ত তাত থকা সৈনিকৰ মৃত্যু হয় পেণ্টাগনত হৈ যোৱা ঘটনাটোৰ লগে লগেই USA গভৰ্ণমেণ্টে যিটো তেওঁলোকৰ USA ওপৰত যিমানখিনি এয়াৰলাইন উৰি আছিলে সেই সকলোকে শ্বাটডাউন কৰি দিবলৈ কোৱা হয় আৰু কোৱা হয় যে যিমান পাৰে সোনকালে তাৰ নিয়েৰেষ্ট এয়াৰপৰ্টত তেওঁলোকে লেণ্ড কৰি দিয়ে প্লেনবিলাকে লেণ্ড কৰি দিয়ে যাতে আৰু হাইজেকৰ সম্ভাৱনা নাথাকে ইতিমধ্যেই যিকেইটা টাৱাৰ আছিলে ট্ৰেড টাৱাৰ আছিলে সেই ট্ৰেড টাৱাৰ যিটো চাউথ টাৱাৰ আছিলে সেই চাউথ টাৱাৰটোৰ একেবাৰে ষ্ট্ৰাকচাৰ উইক হৈ গৈছিলে বহুত দুৰ্বল হৈ গৈছিলে আৰু সেই টাৱাৰটো এতিয়া আহোঁ মেইন কাৰণ যে এই যিটো 9/11 এটেক ইয়াৰ আঁৰত থকা মানুহ কোন আছিলে US গভৰ্ণমেণ্টে লগত ইয়াৰ আঁৰৰ মানুহ বুলি ওসামা বিন লাডেন আৰু টেৰৰিষ্ট গ্ৰুপ সেই সময়ৰ আল কায়দাক সন্দেহ কৰিছিলে কিন্তু সেই ঘটনাটোৰ হোৱাৰ দুদিন পিছতেই ওসামা বিন লাডেনে এটা ষ্টেটমেণ্ট দি পেলাই সম্পূৰ্ণৰূপে কৈছিলে যে সেই ঘটনাটোৰ লগত 9/11 ঘটনাটোৰ লগত তেওঁ সম্পূৰ্ণৰূপেই তেওঁ জড়িত নহয় তেওঁ আই এম নট ৰেছপনচিবল বুলি কৈছিলে কিন্তু সেইটো কথা নহয় 3 বছৰ পিছত 2004 চনত US-ত গভৰ্ণমেণ্ট নতুন গভৰ্ণমেণ্টৰ কাৰণে জেনেৰেল ইলেকশ্যন হৈছিলে আৰু সেই জেনেৰেল ইলেকশ্যনৰ পিছতেই ওসামা বিন লাডেনে সেই জেনেৰেল ইলেকশ্যনৰ সুযোগ লৈ পেলাই ষ্টেটমেণ্ট দি কৈছিলে যে সেই ঘটনাটোৰ লগত তেওঁ জড়িত হৈ আছে ইয়াৰ কাৰণে তেওঁ বহুত ৰিজন দেখুৱাইছিলে প্ৰথমটো ৰিজনেই হৈছে যে ইয়াৰ মিডল ইষ্টত যে আমেৰিকাই ইণ্টাৰফেয়াৰ কৰি আছিলে সেইটো তেওঁৰ প্ৰথমটো ৰিজন আছিলে তাৰোপৰি অন্যান্য বহুতো ৰিজন যেনে ইজৰাইলক ছাপোৰ্ট কৰা যিহেতু ইজৰাইল সদায় মুছলমানসকলৰ কাৰণে বৈ ইহুদীসকলৰ কাৰণে তাৰপিছত ইফালে আকৌ তেওঁলোকে কি কয় লেবেননত মুছলমানৰ ওপৰত হোৱা অত্যাচাৰক ছাপোৰ্ট কৰা ৰাছিয়াক ছাপোৰ্ট কৰিছিলে কিবা চেনিনান নামৰ জেগাখনত তেওঁলোকৰ কি কয় ৰাছিয়াৰ ইণ্টাৰফেয়াৰ কৰাৰ কাৰণে তেওঁলোকক ছাপোৰ্ট কৰিছিলে তাৰোপৰিও আকৌ লেবেননত হোৱা মুছলমানৰ যিটো অত্যাচাৰ তাক ছাপোৰ্ট কৰা আৰু লগতে চৌদি আৰবিয়াক ছাপোৰ্ট কৰা ইত্যাদি বহুতো কাৰণৰ কাৰণে তেওঁলোকে যিটো ওসামা বিন লাডেন আছিলে তেওঁলোকে টেৰৰিষ্ট গ্ৰুপ আল কায়দাই 9/11 এটেকটো কণ্ডাক্ট কৰিছিলে আৰু সেই কণ্ডাক্টৰ কাৰণেই আৰু ইয়াৰ আঁৰত থকা মূল মানুহ হিচাপে আল কায়দাৰ মূল মানুহ হিচাপে ওসামা বিন লাডেন আৰু 4জনকৈ টেৰৰিষ্টক 2011 চনৰ মে' মাহত মাৰি দিয়া হৈছিলে গতিকে ইমানেই ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ